কি হৈছে অসমবাসী ৰাইজ আপোনালোকে গম পাইছে চাগে থাম্বনেইল দেখিছে তাৰপিছত আমাৰ জুবিন গাৰ্গ অসমৰ সাৰ্থক জুবিন গাৰ্গ আমাৰ অসমৰ কাৰণে ইমান ভাল ভাল কাম কৰে তাতে কিছুমান মানুহে জুবিন গাৰ্গক বেয়া পায় দুই এটা মানুহ হা পৃথিৱীত অসমত যিমানখিনি মানুহ আছে চবেতো জুবিন গাৰ্গক ভাল পায় আৰু কিমান মানুহে মানে ভগৱানক প্ৰাৰ্থনা জনাইছে জুবিন গাৰ্গৰ ভাল হ'বলৈ আৰু তাতে এটা মানুহে জুবিন গাৰ্গক বেয়াকৈ সমালোচনা কৰিছে বেয়া ৱৰ্ড দি মানে কৈছে জুবিন গাৰ্গ তুমি কেবৰ বিৰুদ্ধে নামানাৰ কাৰণে তুমি মৰি গ'লেও ভাল হা তেনেকৈ ক'ব লাগে নি আমি জুবিন গাৰ্গক ভাল হ'বলৈ চিন্তা কৰিছোঁ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ জুবিন দা আপুনি ভাল হৈ আমাৰ মাজত আকৌ গান গাওক আমি সেইটো বিচাৰোঁ আমাৰ বাবে অসমৰ বাবে আপুনি ভাল কাম কৰি যাওক সেইটো চিন্তা কৰিব লাগে আৰু এনেকুৱা থাৰ্ড ক্লাছ মগজৰ মানুহে কিছুমান মানুহে জুবিন গাৰ্গ মৰি গ'লে চিন্তা কৰিছে হা এইটো চকচোন চাই থকা একদম বেষ্ট ফ্ৰেণ্ডকো কেতিয়াও জুবিন দাই কা নাই মানে অসমৰ কাৰণে লগৰজনকো কৈছে শুনি লওক MLA হওক কেছ নাই কেতিয়াও জুবিন দাই কা নাই মানে অসমৰ কাৰণে মাতি যাবই তুমি এই কথাষাৰ কৈ বহুত ভুল কাম কৰিলা তুমি অকল জুবিন দাকে কোৱা নাই যিমান অসমত মানুহ আছে নে মানে ন কোনো কাৰণে মানে কিমান প্ৰতিবাদ কৰিছে তুমি গোটেই সোপাকে কৈছা ন ওলাই আহিছিলোঁ আমিও গৈছিলোঁ লগত ওলাই পেলানি তুমি চবকে কৈছা হা ইমান সাহস হয়নে নহয় সেইটো কথা কোৱা মোক তুমি যদি অসমীয়া নহয় ইয়াৰ পৰা গুচি যাবা তোমাক যদি ইমান যদি বাংলাদেশৰ মানুহৰ লগত থাকিব মন আছে তুমি বাংলাদেশলৈ যোৱা ইয়াত নাথাকিবা ঘণ্টা তেওঁলোকৰ ঘৰত আহি পেনে এভৰি পষ্ট নিলিখিবা তেনেকুৱা ঘাটিয়া তুমি লাগিলে বিজেপিৰ যোনেই নহওক মন্ত্ৰী MLA কোন হওক কেয়াৰ নকৰে আমাৰ অসমবাসী ৰাইজে গম পাইছানে তোমাৰ নিজে ঘণ্টাটো কেয়াৰ কৰিব নেকি ইমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো কেনেকৈ কৈছিলে জুবিন দাই কেনেকৈ কৈছিলে হা মনত আছে নেকি মনত আছেনে নাই বাৰু এইবিলাক কথাবিলাক ইমান পটককৈ পাহৰি গ'লা অসমৰ মুখ্যমন্ত্ৰী আহি পেনানি যদি জুবিনক গা বেয়া হৈছে জুবিন দা গা বেয়া হৈছে সুধিবলৈ আহিব পাৰিছে ডাইৰেক্ট দিল্লীতে কৈ বাহিৰত আছিলে বাহিৰৰ পৰা আহি পেনানি লগালগ জুবিনৰ কাৰণে দৌৰি আহিছে চিভিললৈ হা তুমিয়ে বেয়া পাইছা হা ইমান বেয়াকৈ কোৱা মানুহজনে গাত একো ফৰক পোৱা নাই কিবা এটা হৈছে বুলি জুবিনক গুৰিলে দৌৰি আহিছে তুমি আকৌ তুমি অসুস্থতাৰ খবৰ শুনিয়ে ৰ'ব নোৱাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকৰ সৈতে বাৰ্তালাপ কৰাৰ অন্তত মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা অসমৰ শিল্পী জুবিন গাৰ্গ সোনকালে আৰোগ্য হৈ উঠক এতিয়া আৰোগ্য হৈছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত সোনকালে সুস্থ হৈ উঠক দেখিলানে তাক কৈছোঁ হা যোনটোৱে এনেকুৱা পোষ্ট লিখিছিলি তাক কৈছোঁ দেখিলি নে সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰীয়ে যদি গৈ পিনি খবৰ ল'বলৈ পাৰিছে হা তই কিহৰ তই কোন হয় তই কি হয় মোক কচোন তই কি হয় ইমান ডাঙৰ মানুহ এতিয়ালৈকে এটা ভিডিঅ' তই যদি বনাই পেলানি কলি হ'লে অসমবাসী ৰাইজ মই ভুল হৈ গ'ল মই এনেকুৱা পোষ্ট লিখিব নালাগিছিলে এনেকৈ লিখিলোঁ তই কিবা কোৱা নাই তোক যাতে গোটেই অসমবাসী ৰাইজে তোৰ ওপৰত কেছ দিব লাগে আৰু তোক থানাত ভৰাই থ'ব লাগে তোৰ নিচিনা এটা অপৰাধী এখন সাহস নাই কলিজাত তোৰ মাৰে কৈছে তোৰ মাৰে কান্দিছে হিয়া ভাগি কান্দিছে হিয়াত বুকুত থকে তোৰ মাৰে কান্দিছে মাক হৈ মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা মাগিছোঁ তেওঁ জীয়জানিতে ভুল কৰিলে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ জন্ম দিওঁতে মাৰি পেলাব লাগিছিলে এটা অসুখ জন্ম দিলে আপুনি গম পাইছেনে সেইটো মাৰি পেলাব লাগিছিলে আজি আপুনি ইমান এখন ৰাইজৰ আগত হিয়া ঢকিয়াই কান্দিবলগীয়া নহ'লেহেঁতেন এইটো অসুৰ হয় ইয়াক সোনকালে আপুনি থানাত ভৰাই থৈ দিয়ক ইয়াক কাম নাই ইয়াক ঘৰত বহুৱাই আপুনি খুৱাব নালাগে ইয়াক থানাত ভৰাই থৈ দিয়ক কুকুৰক একদম ওচৰত পোৱালে ঘুচিয়াই মোক ভাঙি দিলোঁ হ'লে ইয়াৰ মই জুবিন দাক বেয়া কৰে মৰিবলৈ মানুহটো চিভিলত সোমাই আছে আমি ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ ই মৰিবলৈ চিন্তা কৰিছে কুকুৰে চালা আৰু আমি চালা ইয়াৰ বিষয়ে যি টি মেইন কিবাখিনি খং উঠি আছিলে কাৰণে কিবাখিনি বকিলোঁ তাৰ বাদে মোৰ যদি কাৰোবাক ভুল হৈছে ময়ো আপোনালোকক ক্ষমা বিচাৰিছোঁ মোৰ খং উঠি আছিলে বহুত খং উঠিছিলে সেইকাৰণে ভিডিঅ'টো বনালোঁ জুবিন দাক বহুত ভাল পাওঁ সেইকাৰণে বনালোঁ ভিডিঅ'টো
আৰু যদি কিবাখিনি ভুল হৈ আছিলে মোক মাফ কৰি দিব সিমানে